Hi everyone, welcome to my technical interest channel. Friends, আপোনালোক সকলোৱে কেতিয়াবা নহলে কেতিয়াবা নিশ্চয় এই প্ৰবলেমটো ফেস কৰিছে। আমাৰ ঘৰত যেতিয়া পাৰ্টি চাৰ্টি হয় নহলে বিয়া চিয়া হয় বা আমি কৰবাত যাওঁ পাৰ্টি চাৰ্টিত যাওঁ তেতিয়া যদি আমাৰ মোবাইলৰ যদি চাৰ্জটো শেষ হয় যেতিয়া আমি মোবাইলটো চাৰ্জত দিওঁ তেতিয়া আমাৰ বহুত ভয় লাগে কোনোবাই মোবাইলটো লৈ গৈছে নেকি অলপ সময় পাছত গৈ চাওঁ কিন্তু আজি এটা এনেকুৱা এটা এপছৰ বিষয়ে মই ক'ম যেটো আপুনি এপছ ডাউনলোড কৰিলে আপুনি অকল চাৰ্জত লগাই এই মানে এপছটো সেট কৰি থৈ দিব আৰু কোনোবা যদি আপোনাৰ মোবাইলটো হাত দিয়ে বা খুলে চাৰ্জৰ পৰা খুলে তেনেহলে এনেকুৱা এলাৰ্ম বাজিব আপুনি যতেই নাথাকক কিয় আপুনি তাৰ পৰা এলাৰ্মটো শুনিব তো চাওক কেনেকুৱা সো এতিয়া মই আহি গৈছো মোবাইল স্ক্ৰীনত আৰু ইয়াতে মই ভালকে দেখাই আছো আপুনি প্লে ষ্টৰত যাব প্লে ষ্টৰত গৈ ইয়াতে সাৰ্চ কৰিব don't don't touch don't touch my phone ইয়াতে সব আহি গৈছে ওপৰত সব ইয়াতে কেইবাটা আছে এইবিলাক সকলোৱে কাম নকৰে মই দেখাই দি আছো কোনটো আপুনি ডাউনলোড কৰিব সব এইটো 3 নম্বৰটো don't touch my মোৰ এইটো অলৰেডি ডাউনলোড কৰা আছে অকল আপডেট দিব লাগিব সব মই দেখাই দি আছো কত গৈ কি কৰিব লাগে মোৰ ডাউনলোড কৰা আছে অলৰেডি এইটো মোৰ ভিতৰৰ ফাইলত সোমাইতে আছে ৰবচোন অলপ মই দেখাই দি আছো সব এইটো আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পাছত কি কৰিব অলপ সময় ওয়েট কৰিব লোডিং হৈ আছে সব ইয়াতে স্টার্ট আহিছে আপুনি স্টার্টত এনেকুৱা আপুনি ক্লিক কৰি থৈ দিব পাছত এতিয়া লাগি গৈছে যেতিয়া মেছেজ আহিব সব মেছেজ আহিছে ওপৰত এতিয়া আপোনাৰ মানে এটা লাগি গৈছে এতিয়া যদি কোনোবা যদি টাচ কৰে বা খুলে চাৰ্জৰ পৰা তেনেহলে এলাৰ্ম বাজিব